फैगौ 20 फेब्रुवारिनिफ्राय 7 साननि हाबाफारि जारिमिनारि सुबानकाटा मागो मेलाया खुंफुंजागोन। बाक्सा जिल्लानि भारत भुटान सिमानि सुबानकाटायाव मागो मेलाया थांनाय 17 जानुवारिनिफ्राय खुंफुंजानो गोनांमोन। नाथाय कभिडनि थासारिनि थाखाय मागो मेला फोरबोखौ दोनथ'नो गोनां जादोंमोन। आथिखालाव कभिडनि थासारिया मोजाङाव फैनायनि थाखाय खुंफुं आफादा मागो मेलाखौ फिन खुंनो थाखाय थागथियारि खालामदों। मागो मेला खुंफुं आफादा दिनै मेलाथिलियाव मोनसे खौरांगिरि मेल खुंनानै मेलाखौ फिन 20 फेब्रुवारिनिफ्राय खुंनाय जागोन होननानै मिथिहोयो। मागो मेला खुंफुं आफादनि आफादगिरि खगेन पाठक दासआ मिथिहोनाय बादिब्ला मागो मेलायाव गुबुन गुबुन हारि माहारिनि हारिमुआरि हाबाफारिजों लोगोसे फालांगियारि थिलिबो थागोन। अदेबानि कभिड थासारिनि थाखाय भुटान भारत लोगो मेलाया खुंफुंजानाय नङा। खुंफुं आफादनि आफादगिरिया बे मेलायाव बयनिबो मदद हेफाजाब होनायजों लोगोसे बे मेलायाव बाहागो लाफैगोनखौ मिजिंथिनाय फोरमायदों। আমাৰ ঐতিহাসিক সুবনকাটা মাঘ মেলাৰ 70 সংখ্যক মাঘ মেলাখন আমি যোৱা 17 জানুৱাৰীৰ পৰা 23 জানুৱাৰী 2022 তাৰিখলৈকে অনুষ্ঠিত কৰাৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি চলাইছোঁ আৰু সেই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছিল। কিন্তু কোভিড পৰিপ্ৰেক্ষিতত আমি এই মেলাখন স্থগিত ৰাখিবলগীয়া হৈছিল। পুনৰ মেলাখন অনুষ্ঠিত কৰাৰ কাৰণে আমি যোৱা 10/2/2022 তাৰিখে অৰ্থাৎ যোৱাকালি আমি বাক্সা জিলাৰ সন্মানীয় উপায়ুক্ত মহোদয়ৰ লগত এই মেলাখন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত আলোচনাত বহোঁ। এই আলোচনাত উপায়ুক্ত মহোদয়ে আমাক অহা 20/2/2022 ইংৰাজী তাৰিখৰ পৰা 26/2/2022 তাৰিখলৈ অনুষ্ঠিত কৰাৰ কাৰণে পৰামৰ্শ আগবঢ়ায় আৰু তেখেতৰ পৰামৰ্শত আমি সন্মতি প্ৰকাশ কৰি আমি তেখেতৰ পৰামৰ্শ মতেই অহা 20/2/2022 ইংৰাজী তাৰিখৰ পৰা 26/2/2022 ইংৰাজী তাৰিখলৈ আমি সভাখন অনুষ্ঠিত কৰিম। গতিকে এই মেলাত সহায় সহযোগ কৰাৰ কাৰণে আমি সমূহ ৰাইজক আৰু ব্যৱসায়ীসকলক আহ্বান জনাইছোঁ। এই মেলাত আমাৰ বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক কৃষ্টি দল থকাৰ উপৰিও বিভিন্ন নামী দামী গায়ক গায়িকা থাকিব প্ৰতিদিনেই। গতিকে ইয়াৰ উপৰিও আমাৰ বিভিন্ন সকল থাকিব। গতিকে আমি এই মেলাখন সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে প্ৰায় আমি এই অঞ্চলবাসী একমত হৈছোঁ।